cinta, un setenta. My person! Hey, what's it on? You bastard, please, I need you, man. I must stop the hand. My mother does it. But I am now first next time in this world. Look, jealous, please, no come on. Come on, come. Hadran Malcolm, Black Malcolm, Toysala, Jaros. ইতিমধ্যে আপোনালোকে অপৰাধী ধৰি তেওঁলোকৰ লক্ষণ কৰি পুনৰ তেওঁলোকক নিৰপৰাধ সজাই এই সমাজৰ মাজতেই মেলি দিছে। এই ইউনিফৰ্মযোৰ পিন্ধি দেশক বাগদাৰী কৰিবলৈ আপোনালোকৰ সকলো লাজ নালাগিল। হাতীৰ মৰ্যাদা ৰাখিবলৈ দিব চৰকাৰে আমাক দৰমহা দিছে, দেশৰ জনসাধাৰণক নিৰাপত্তা দিবৰ কাৰণে আমাক দায়িত্ব দিছে। এই দায়িত্ব আমি কিদৰে পালন কৰিছোঁ? এনেকৈ ক'বলৈ আপোনাৰ অকণো লাজ নালাগিল। আপোনালোকৰ দুৰ্নীতি পৰায়ণ পুলিচৰ কাৰণে আমাৰ ডিপাৰ্টমেণ্টটো ভিতৰি কেৰি গৈছে। পুলিচত চাকৰি দিয়াৰ নামত লক্ষ টকা ভক্ষণ কৰিছে। ধৰিছে কিমান দলত ধৰিব অলপ নহয় সন্ত্ৰাসবাদী আমাৰ দৰে খাতিৰ পোচাক পিন্ধা পুলিচ পলাই এইবোৰ ঠিকে কৈছো মই। অচি ৰঞ্জন বৰাৰ লগতে আন ৫জন পুলিচক এৰেষ্ট কৰা হৈছে। ৰঞ্জন বৰাই স্বীকাৰ কৰিছে সন্ত্ৰাসবাদীৰ পৰা টকা লৈ এলাক বোমাটো পুলিচে দিছিল। ৰক্ষকে ভক্ষক হৈছে এইখন সমাজত। ঠিকে কৈছো। সেইকাৰণে আপোনাৰ দেহত যদি এটোপাল ইজ্জতৰ তেল আছে, এইখন বুকুত যদি অলপমানো দেশক প্ৰেম আছে, এই মগজুত যদি জনসাধাৰণৰ প্ৰতি দায়িত্ববোধৰ অকণমানো চেতনা আছে, তেতিয়াহ'লে নকল হীৰা হৈ দাদাগিৰি কৰিবলৈ বাদ দিয়ক। পুলিচগিৰি কৰক, পুলিচগিৰি। প্ৰেক্টিকেল যোৱা মই এইখন থানাত জইন কৰি দেখিলোঁ। এইখন আচলতে থানা হৈ থকা নাই, এটা বৃদ্ধ ঘূৰাই ভৰি পৰা এইখন এখন দুৰ্গন্ধময় আস্থানহে। উদ্ধাৰ কৰি শ মানুহৰ জীৱন ৰক্ষা কৰিছে আৰু সেইকাৰণে হাজাৰ পাৰিছে। Sorry, Rico. What is your name? Speak up.
যদি এখেতে সেই ভাল কামটো কৰিছে তেনেহ'লে চৰি যদি তেনেহ'লে মোৰ মাতৃ হৃদয়ৰ পৰা হৃদয়ৰ পৰা চৰি আপোনাৰ দুঃসাহসিক ৰাশিৰ বাবে পুলিচ ডিপাৰ্টমেণ্টৰ হৈ মই আপোনাক কংগ্ৰেচুলেশ্যন জনাইছোঁ অভিনন্দন ধন্যবাদ মই আচলতে মোৰ কৰ্তব্য আৰু মানৱীয় দায়িত্বহে পালন কৰিছোঁ ৰাইট মানৱীয় দায়িত্ব এই মানৱীয় দায়িত্ববোধ আমাৰ প্ৰত্যেকজনৰ হৃদয়ত থাকিলেহেঁতেন তেতিয়াহ'লে আমাৰ দেশখন প্ৰগতিৰ পথত নিজে নিজে আগুৱাই গ'ল কিন্তু anyway, মই just maybe মই আপোনাৰ প্ৰগ্ৰেছ কংগ্ৰেছ মানে যিদিনা গাঁৱৰ বিদ্যাৰ মধ্যে আপুনি কিতাপ বজাই গান গাইছিলে আপোনাৰ নমিতা actually that's my hobby যেনে আপোনাৰ প্ৰগ্ৰাম চাই থাকোঁতে মই আচলতে আগ্ৰহী যে আচলতে আপুনি এজন এনেকুৱা দায়িত্বশীল আপুনি thank you anyway আপুনি ইমান কম সময়ৰ ভিতৰত ইমান ভালকৈ এটা প্ৰডাক্ট ছাগলী মানুহৰ খোৱাত কেনেকুৱা গোটেই ছাগলীটো খোৱাৰ কোনো প্ৰয়োজন আপোনাৰ মোৰ কিবা এটা ভাল আপোনাৰ যদি আপত্তি নাই মই প্ৰপ'জেল দিব বিচাৰোঁ মোৰ সৈতে আপুনি বহুত কিন্তু বন্ধু আপুনি যদি বেয়া পায় মই আপোনাৰ লগত বন্ধুত্ব কৰোঁ